হেল্ল' বন্ধুসকল, মই আজি আপোনালোকৰ বাবে এটা খবৰ লৈ আহিছোঁ। খবৰটো ধৰ ভাৰতৰ সবতকৈ মানে বেছিকৈ বিক্ৰী হোৱা মানে টপ চেলিং কাৰ মাৰুতি সুজুকি চুইফৰ বিষয়ে। মই পুৰাণি চুইফৰ নহয়, নতুনকৈ বনোৱা চুইফ, নতুন 2018 মডেলৰ চুইফৰ বিষয়ে কৈছোঁ। তো চুইফখন মানে আজি কেইদিনমান আগত মানে গ্ল'বেল NCAP যিটো নেকি মাৰুতি সুজুকি ভেটাৰা ব্ৰেজাকক ক্ৰেছ টেষ্ট কৰা হৈছিলে, তাতে মানে ক্ৰেছ টেষ্ট কৰিব নিছিলে। তো যোৱাকালি মানে ক্ৰেছ টেষ্টৰ ৰিজাল্টটো ওলাই গ'ল। মানে ক্ৰেছ টেষ্টৰ ৰিজাল্টটো বৰ ভাল নহয়। তো 2 ষ্টাৰ, এডাল ছেফটিটো 2 ষ্টাৰ আৰু মানে চাইল্ড ছেফটিটো 2 ষ্টাৰ। তো অকণমান কম পাই আহিছে মানে ষ্টাৰ ৰেটিংটো। তো কি ক'ম, আপোনালোকে চাই লওক নিজে পিকচাৰটো, মই দেখাই আছোঁ পিকচাৰটো মানে ভিডিঅ'টো ক্ৰেছ টেষ্টৰ। তাৰপিছত মানে বাকীখিনি কথা অকণমান আলোচনা কৰিম। তো দেখা পালে আপোনালোকে মানে এডাল ডাঙৰ মানুহ আগৰ চিটত ডাঙৰ মানুহৰ বাবে 2 ষ্টাৰ আৰু পিছৰ সৰু ল'ৰা ছোৱালীৰ বাবে 2 ষ্টাৰ পাই আহিছে। তো কথাটো হ'ল কি 7.8 মানে এডাল ছেফটিত, তো অকণমান যদি কম হ'ল হয় তো 1 ষ্টাৰ হ'ল হয়। তো এইটোৱে আৰু কথাটো। চাওক ধৰ ভাৰতৰ ভিতৰত মানে টপ চেলিং হেডছবেক বুলি ক'ব গ'লে চুইফ হয় এখন। চাওক আজিৰ কথা নহয়, পুৰণা মডেল যিবিলাক চুইফ আছিলে সেইবিলাকো খুব বিক্ৰী হৈছিলে। তো কাৰণটো হ'ল কি মানে তাতে যিটো নেকি ইঞ্জিন ব্যৱহাৰ কৰা হৈছে খুব মাইলেজ ভাল আছিলে, খুব মানে ৰিফাইন ইঞ্জিন আছিলে, সেইটো এটা পইণ্ট। আৰু মানে ৰিচেল ভেলু খুব ভাল, মাৰুতিৰ চাৰিওফালে ধৰ ছাৰ্ভিচ নেটৱৰ্ক, সেইকাৰণে টপ চেলিং কাৰ আছিলে। যোৱা মাহতো চুইফ টপ চেলিং কাৰত আছে। তো কিমান 24,000-25,000 ইউনিটৰ ভিতৰত বিক্ৰী হৈছিলে যোৱা মাহত চুইফ, নতুন চুইফটো। তো যদি টপ চেলিং কাৰ ধৰ এনেকুৱা ৰিজাল্ট লৈ আহে, তো যিবিলাকে মানে চুইফ এই মানে পূজাৰ ছিজনত মানে যিটো নেকি আমাৰ ফেষ্টিভেল ছিজনত যদি যিসকলে চুইফ কিনিম, চুইফ ল'ম বুলি ভাবি আছিলে, তো তেওঁলোকৰ নিশ্চয় চাটকা এইটো মনত মানে চাকৰণি আহি গ'ল। মানে যিখন গাড়ী ল'ম ভাবিছিলোঁ তো ছেফটিত মানে কম মাৰ্ক লৈ আহিলে। তো সেইটোৱে কথাটো। আপোনালোকৰ যদি কোনোবা বুক কৰি থৈছে বা লোৱাৰ প্লেনিং আছিলে, তো নিশ্চয় অকণমান হ'লে মানে মনত এফেক্ট কৰিব। মোৰো পৰিছে, কাৰণ ভাৰতৰ ভিতৰত টপ চেলিং ইমানখিনি বিক্ৰী হয়, ইমানখিনি মানুহে ভৰসা কৰিছিল মানে মাৰুতি চুজুকিক। তো এনেকুৱা যদি ষ্টাৰ ৰেটিং কম ষ্টাৰ লৈ আহে, ছেফটি মানে কম লৈ আহে, তেনেহ'লে নিশ্চয় মনত বেয়া লাগে। কাৰণ কিয় চাওক, অন্য গাড়ীৰ দৰে যিটো নেকি তেওঁলোকৰ হাৰ্ডটেক প্লেটফৰ্ম বুলি কয়, এতিয়াৰ প্লেটফৰ্ম তেওঁলোকৰ, তাতে মানে ইয়াৰ বেগ দুটা, ABS EBD মানে ইলেক্ট্ৰনিক ব্ৰেক ষ্টেবিলিটি, মানে ষ্টেবিলিটি নহয়, ইলেক্ট্ৰনিক ব্ৰেক এছিষ্টেণ্ট বুলি কোৱা হয় আচলতে, ভুল হৈছে ক্ষমা কৰিব। ইলেক্ট্ৰনিক ব্ৰেক এছিষ্ট পৰ্যন্ত সকলো ছেফটি ফিচাৰ আছিলে, তথাপি মানে 2 ষ্টাৰ। আৰু এটা কথা চাওক, চুইফ যিটো নেকি চুইফ গাড়ীৰ প্লেটফৰ্মটো মানে আনষ্টেবল বুলি ঘোষণা কৰি দিছে মানে গ্ল'বেল NCAP, যিটো নেকি গ্ল'বেল NCAP তাতে টাটা নেক্সন, ব্ৰেজা সকলোৱে টেষ্ট হৈছে, 4 ষ্টাৰ লৈ আহিছে। তো সি একে মানে যিটো নেকি ক্ৰেছ টেষ্টতে মানে এটা সংস্থাই মানে চুইফ যিটো নেকি চুইফৰ প্লেটফৰ্ম সেইটো আনষ্টেবল বুলি ঘোষণা কৰিছে যিহেতু, তো তেনেহ'লে অকণমান ডাঙৰ কথা হৈ গ'ল। কিয়নো এই হাৰ্ডটেক প্লেটফৰ্ম তেওঁলোকে সকলোতকৈ মানে ছেফটি বুলি মাৰুতি চুজুকিয়ে ঘোষণা কৰিছিলে। মানে তেওঁলোকৰ ছেফেষ্ট প্লেটফৰ্ম হৈছে এই হাৰ্ডটেক প্লেটফৰ্ম। আৰু অকল চুইফে নহয়, এইটো প্লেটফৰ্মত আছে তেওঁলোকৰ ইগনেছ আছে, তাৰপিছত তেওঁলোকৰ আছে যিটো নেকি ডিজায়াৰ আছে, তাৰপিছত তেওঁলোকৰ বলেনো আছে। তো বলেনোৰ দৰে মানে প্ৰিমিয়াম হেচবেকত এই যিটো নেকি হাৰ্ডটেক প্লেটফৰ্ম ব্যৱহাৰ হৈ আছিলে। তো এতিয়া মানে সেইবিলাকো যদি ক্ৰেছ টেষ্ট কৰে, তো কিবা ৰিজাল্ট আহে। ইমানকেইটা বলেনো আছে ধৰ বিক্ৰী হৈছে, কিমান মানুহে ভৰসা কৰি লৈছে, কিমান মানুহে ডিজায়াৰ লৈছে, ইগনেছ লৈছে। তো মানে অকণমান এইটো মনত কিবা মানে লাগি যায় আৰু, কাৰণ হাৰ্ডটেক প্লেটফৰ্মত যদি আনষ্টেবল, তেনেহ'লে আৰু বাকীবিলাকো আনষ্টেবল নিশ্চয়। তো চাওক কথাটো ভাবি, তো লাহে লাহে মানে মানুহে মাৰুতি চুজুকিক
ক'ব আৰম্ভ কৰিছিলে মানে সেফটি ইমানখিনি ভাল নহয় মানে তিনকা ডাব্বা তো লাহে মানে অকমান মানে কথাটো সঁচা হেন লাগি আছে আৰু ইটোৱে তো মই ইটোৱে খবৰ দিব খুজিছিলোঁ আপোনালোকক মানে যিসকলে মানে মোৰ ভিডিঅ' চাই বা যিসকলে ধৰ গাড়ী লোৱাৰ প্লেনিং কৰি আছিলে মানে সুইফটখন বেয়া নকওঁ মই মানে কম ৰেটিং লৈ আহিছে আৰু সেফটি তো কি গাড়ী ল'ব আৰু অন্য আছে i10 গ্ৰেণ্ড i10ৰ টপ মডেল ল'ব পৰা যায় তাৰপিছত নতুনকৈ যিটো নেকি ফৰ্ড ফিগো মানে ফ্ৰী ষ্টাইল ফৰ্ডৰ ফ্ৰী ষ্টাইলটো ল'ব পৰা যায় ফিগো ফ্ৰী ষ্টাইল আৰু ফিগো আহি আছে আৰু যিটো নেকি এস্পায়াৰ আহি আছে এইবিলাক ল'ব পৰা যায় আৰু যদি আপোনালোকে বিশ্বাস কৰে টাটাক ল'ব পৰা যায় টাটা যিটো নেকি টিয়াগোখন ল'ব পৰা যায় টপ মডেলটো তাতে মানে সেফটি আপোনালোকে পাব আৰু সুইফটৰ যিটো নেকি দাম তো মিলিও যায় সেইবিলাক গাড়ী সেইটোৱে আৰু যদি আপোনালোকৰ মানে খবৰটো পাই ভাল লাগিল ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰি দিয়ক চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো বাকি এইখিনিয়ে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ